Hi friends, welcome back to my YouTube channel. Akha koru hokolu bhale ase aru mo bhale aso. Aji etia bajil pray 6:30 সন্ধিয়া আৰু ভাবিছো আজি এতিয়াৰ পৰা ভিডিওটো ষ্টাৰ্ট কৰো আৰু কালিলৈ কন্টিনিউ কৰিম ভিডিওটো আৰু আপোনালোকক আজি কি কিনো কৰো দেখাই আছো আৰু কালিলৈ যে কন্টিনিউ কৰিম কালি আমাৰ কাৰণে হয় আপোনালোকে ঠিকই ভাবিছে যদি মনত কিবা ভাবিছে কালি আমাৰ কাৰণে এটা স্পেশাল দিন হয় আৰু আপোনালোকৰ সৈতে শেয়াৰ কৰিম সেই স্পেশাল দিনটো কি হ'ব বাৰু তেতিয়াহলে ভিডিওটো ষ্টাৰ্ট কৰো মোৰ মানে এটাই প্ৰবলেম হয় সদায় যে মই মানে মোবাইল ধৰা মানুহ নাই মোবাইল ধৰা মানুহ নাপাও কাৰণে বহুত প্ৰবলেম হয় আৰু কি কৰিম নিজে আৰু যি বনাও সেইখিনি বাৰু মই মাক কম মানে ভিডিও কৰি থাকিব কম নহলে কিনেকে মানে দেখাম মই মোবাইলটো এনেকে থৈ দিব নোৱাৰো মোৰ একোই নাই খালি মোবাইলটো আছে বস্তুবিলাক থোৱাতে মিলাতে দিগদাৰ হৈ আছে আপোনালোকক অলপ পিছত লগ পাই আছো সকলোখিনি বস্তু সিজিল কৰি লও তাৰ পিছত আপোনালোকক ফাইনালি মই কম কি বনাই আছো আৰু এটো চাওক লালহি কোকৰোচ আমাৰ ঘৰত খুব কোকৰোচ আছে সেই কাৰণে লালহি এই চাওক এবিলাক দেখি আপোনালোকে নিশ্চয় গমে পাইছে আমাৰ ঘৰত কি আছে আৰু এই বজাৰ কৰিছে লাইটটো জ্বলাই দিব লাগিছে দেখা নাপায় অলপ টানি আন এই চাওক আৰু এইবিলাক ৰেডি কৰিছো আৰু এইবিলাক কিহৰ কাৰণে ৰেডি কৰিছো জানে কেক বনাম আজি আসলতে হিটো স্পেশাল আৰু মাই এতিয়া মানে নাৰিকল কাটিব বলে নাৰিকল কাটিম কৈ আছে আসলতে কালি আমাৰ দাদাৰ বাৰ্থডে আৰু দাদাটো লাজ কৰে মানে সব মানুহ এনেকে কেমেৰাত ওলাব টান পায় সেই কাৰণে এতিয়াই কৈ দিলো কালি দাদাৰ বাৰ্থডে আৰু মই কৈছিলো যে মই কেক বনাই শিকিছিলো আপোনালোকেতো জানে কৈছিলো যে মই কেক বনাব জানিলে বা কেক বনাবতো শিকিছোৱে মই কেকটো বনাই দিম হেনেকে কৈছিলো নাৰিকলটো কত কাটবি হা আৰু এইটো ক্ৰীমটো বৰফত আইচত থৈ দিব দিছিল একদম বৰফ হৈ গৈছে আৰু আপোনালোকক মই কেক বনা মানে হেই কৰিব নোৱাৰিব পাৰো দেখুৱাব নোৱাৰিব পাৰো ৰব আপোনালোকক মই দেখাই আছো এটা ভাল লগা বস্তু মোৰ বহুত ভাল লাগে চকলেট এই হৈছে চকলেট কেক বনাম ভাবিছো কি হয় নাজানো আৰু কালি এটা যোৱাকালি বনাইছিলো এইবিলাক কেকৰে বস্তু আনিছো এই তাৰ পিছত এই আন্ডা একেদিন ফ্ৰিজটো ভাল লগা হৈ আছে বস্তু ভৰ্তি হৈ আছে তাৰপিছত এই গাখীৰ এই ক্ৰীম বনাইছিলো মানে সেইদিনা মই কেক বনাইছিলো এটা ক্ৰীম কেকটো বাৰু আপোনালোকক মই ক'বাত দি দিম মানে ইয়াতে ক'বাত ফটো মাৰি দি দিম এইটো ক্ৰীম বনাইছিলো ক্ৰীমটো হৈছে দাদাৰ কেকতে মাজত দি দিম আৰু এইটো চকলেটৰ গাৰ্নাচটো সেইদিনা মানে বেছি ভাল নহল আজি ভালকে বনাব ট্ৰাই কৰিম আৰু এই চকলেট কেইটা হল মই লৈ যাওঁ কাৰণ মই চকলেট খাই বহুত ভাল পাওঁ ডিমো খামো বলক তেতিয়াহলে ভিডিওটো আৰম্ভটো কৰিছোৱে আৰু ৰব আপোনালোকক দেখাই আছো মায়ে কাটি আছে নাৰিকল চাও নাৰিকল কাটাটো বহুত টান দে কাট মা আৰু মইতো ভিডিওটো কিজানি এতিয়া বনাব নোৱাৰিম মানে মা কাম কৰি আছে যেহেতু কালি বাৰ্থডে আছে আৰু ওচৰৰ কেইজনমান মানুহ মাতিছে আপোনালোককতো বাকিখিনি দেখুৱাব নোৱাৰিলো কাৰণ মোৰ কৈছে আপোনালোকক ভিডিও কৰা মানুহ নাই এইটো গৰম হ'বলৈ দিছো কাৰণ আমাৰ ওভেন নাই আৰু এইখিনি মিক্স কৰিছো এই ময়দাখিনি আৰু ইয়াতে বেকিং পাউডাৰ দিছো এইখিনি এতিয়া মিক্স কৰিম ইয়াত দিম ৰিফাইন অইল আৰু এইটো কেক মোল্ডটো ৰেডি আছে ইয়াত দিম আৰু এইটো কমসে কম 35 মিনিটস মান এটো ঢাকি থৈ দিম আৰু এবাৰ এটা হালা সময় এনেকে চালে হল আপোনালোকক বাৰু মই দেখাম আপোনালোকক মই ৰেচিপিটো কিয় শেয়াৰ কৰা নাই ৰব মই ৰেচিপিটো শেয়াৰ কৰা নাই কাৰণ মানে মই এতিয়াও জনা হোৱা নাই যে মই কিখিনি মানে কি বস্তু কিমান পৰিমাণে দিম ভালদৰে একদম জনা হোৱা নাই সেই কাৰণে আপোনালোকক যেতিয়া মই ৰেচিপিটো দিম ভালদৰে যাতে দিব পাৰো সেই কাৰণে মানে কেদিনমান পিছত ৰেচিপিটো দিম যেতিয়া মই ভালদৰে জনা হও যে এইটো বস্তু ইমান পৰিমাণে দিব লাগে এনেকে এতিয়া মই বনাও মানে এইখিনি মিক্স কৰো গৰমো হৈছে মানে হেতু হাস আপোনালোকৰ যদি ওভেন আছে 45 মিনিটস মান দিলে হৈ যায় আৰু এইটো মানে 40 মিনিটস মানত হৈ যায় আৰু এনেকে তেতিয়াহলে অলপ পিছত লগ পাই আছো কেমেৰা ধৰা মানুহ নহয় কাৰণে মোৰ বহুত অসুবিধা হৈছে কিন্তু কি কৰিম ভিডিও কৰা ইমান ইচ্ছা যে মানে কেমেৰা ধৰা মানুহ নহলে নিজে মানে হলেও ভিডিও কৰি দিম আৰু আপোনালোকক অলপ পিছত লগ পাই এটা কেক মই ইয়াত দি দিছো এই চাওক হৈ আছে লাহে আৰু এইটো নুখুলো আৰু এতিয়া থাকক অকমান টাইম আৰু ৰব আপোনালোকক মই দেখাই আছো এটা কেকৰ কাৰণে বস্তুবিলাক ঠিক ঠাক কৰি আছো এইটো ক্ৰীম আৰু এইবিলাক ঠিক ঠাক কৰি আছো কোকো পাউডাৰ মানে মই ভাবিছো যে দুটা কেক বনাম এটা চকলেট কেক আৰু এনে এটা বেলেগ হেই আৰু
এনে এটা সেই কেক স্পঞ্জৰ কেক সেনেকুৱা নৰ্মেল কেক এইটো কোকো পাউডাৰ তাৰপিছত এইবিলাক চকলেট আনিছোঁ ডাৰ্ক চকলেট নাপালোঁৱে সৰভোগত নাপালোঁৱে আৰু ক'তোৱেই নাপালোঁ তেতিয়াহ'লে একদম এইবিলাক বনোৱা হোৱাৰ পিছত লগ পাই আছোঁ এইটো কেকত এতিয়া ক্ৰীমখিনি লগালোঁ আৰু সেই চকলেট কেকটো বনাব আছে আজি আৰু বিশেষ ভিডিঅ' নকৰোঁ কাইলৈ ৰাতিপুৱা আপোনালোকক লগ পাম আজি এইখিনি ইয়াত যিখিনি ডিজাইন দিওঁ আপোনালোকক মই দেখুৱাব নোৱাৰিম চাগে কাৰণ মাও এতিয়া কাম কৰি আছে কিছুমান যিহেতু কালি আমাৰ ঘৰত এটা অনুষ্ঠান আছে চ' আপোনালোকক মই কাইলৈ লগ পাই আছোঁ আজিলৈ গুড নাইট 6 hours late গুড মৰ্ণিং আজি হৈছে 27 আগষ্ট আৰু আজি হৈছে দাদাৰ বাৰ্থডে আৰু কালি আমাৰ কেক বনোৱা হওঁতে প্ৰায় ৰাতি 1 বাজিলে কাৰণ মই অকলে বনাইছোঁ দুটাকে কেক সেইকাৰণে বহুত ৰাতি হৈ গ'ল আৰু ইমান ভাগৰ লাগিছিল যে মই আৰু ভিডিঅ' কৰাৰ মানে মুডটো নোহোৱা হৈ গৈছিল ইমান ভাগৰ লাগিছিল সেইকাৰণে আৰু এতিয়া অলপ পিছত ৰেডি হৈ লগ পাই আছোঁ আজি আমাৰ ঘৰত কি অনুষ্ঠান কৰে আপোনালোকক দেখি মই ৰেডি হ'লোঁ আৰু সঁচাকৈ আজিৰ দিনটোত মই আমাৰ মামা ঘৰৰ আইতাক বহুত বেছি মিছ কৰি আছোঁ সিবাৰো আহিছিলে মোৰ বাৰ্থডেত আহিছিল দাদাৰো বাৰ্থডেত আহিছিলে মানে বহুত বেছিকৈ মিছ কৰি আছোঁ তেওঁ য'তে আছে যাতে আত্মাই শান্তি পায় সেয়ে কামনা কৰিলোঁ আৰু বলক তেতিয়াহ'লে বাহিৰৰ পৰিৱেশটো দেখাই আছোঁ আপোনালোককতো দেখুৱাই হোৱা নাই কলগুটি আছে খুৰী আৰু আবু চিমনে চাব আৰু মাই কিয় মাতিছে অ' মাই কিয় মাতিছা দেখিছে মোক কিমান কামত লগায় এইটো হৈছে বেকিং পাউডাৰ লৈ যাই খুৰীক দিওঁ খুৰী আজি কি কিউট লগা হৈছে হয় কাম কৰি আছে লাৰু বনাব আপোনালোকক দেখাম এইটো বেকিং পাউডাৰটো দি এইটো লাৰু নহয় এই মালপোৱা বনাব আমাৰ খুৰীয়ে হাই কৈ দিয়া আকৌ হাই মালপোৱা মই লাৰু বুলি ভাবিছিলোঁ ফাৰ্ষ্ট এই মালপোৱা বনাওঁতে আপোনালোকক দেখাম আজি আমাৰ ভিডিঅ'টো হ'ব সম্পূৰ্ণৰূপে ঘৰৰ ভিডিঅ' আৰু আপোনালোকে আজি ভিডিঅ'টোত আমাৰ ঘৰৰ মানুহকেই দেখা পাই থাকিব এই চাওক খুৰী আৰু এইজনী হৈছে আমাৰ সৰু খুৰী আৰু এইজনী হৈছে ডাঙৰ খুৰী আৰু এতিয়া মালপোৱা বনাব আপোনালোকক মই দেখাই আছোঁ শাককুটি আছে কেক বনাইছোঁ কালি 2টা বনাইছোঁ এই বাৰ্থডে বয় আহি পাল নাৰিকল লৈ বস্তু লৈ আজা আছে না এইজনৰে বাৰ্থডে আজি বস্তু কিনি আছে চিংৰা আনছা দি নৰবি দে দি বলে নে এয়া মোৰ খুৰা তেওঁ এতিয়া কৰ্মত যাব যাওক আহোঁতে কিবা লৈ আহিব খাবলৈ হয় 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 চানা এই মায়ে আজি আমাৰ পুৰা কমলা কমলা হৈছে সেই হৈছে ধৰি যাব আৰু এয়া আবুসকলে ৰঙালাও কুটি আছে গোটেইকেইটা আজি একদম জাকত জিলিকা হৈ আহিছে এই চাওক এই এতিয়া বনাই আছে মালপোৱা আৰু মালপোৱা খাই ভাল লাগে আৰু চিংৰা ক'ত আই এম চিংৰা লাভাৰ এই আনিছে কিবা কিবি চিংৰা নানিল কি জান থেংক ইউ চিংৰা এতিয়া খাম আমি চিংৰা এতিয়া খাম চিংৰা কাৰণ মানে আমাৰ ঘৰত আজি একো বনোৱা নাই চিংৰা খাই লওঁ তাৰপিছত লগ পাই আছোঁ আৰু আজি এইটো আমাৰ ঘৰৰ ভিডিঅ' হ'ব আজি ঘৰত ভিডিঅ' বনাই থাকিম এতিয়া আমি কাটি আছোঁ ৰঙালাও বুলি নহয় বুলি
দোকান হৈছে আমাৰ চানা আৰু এই হৈছে পপ এবার আবার আমার ভাগবত চলি আছে এবারটা ফ্যান দিব এইটো হল ফ্যান দিয়ক মানুহজন এইজন হল ভাগবত হেৰি আপুনি ভাগত দেখিছে আৰু চাই থাকক ই দেখো এই চাওক আজি আমাৰ বিশেষ আকৰ্ষণ হৈছে উহা লাৰু আৰু খুৰীয়ে কি ধুনীয়াকে বনাই আছে এইটো ফাৰ্ষ্ট এনেকে লৈছে তাৰপিছত আৰু এই হৈছে অলপ অলপ আৰু এই বনাই আছে এতিয়া বনাই থাকক এই চাওক ভাত বনাইছে পটল ভাজিব আৰু ৰঙালাও বনাই আছে আৰু দাইলো বনাই আছে আৰু কি বনাবি আৰু পনীৰ পনীৰখিনি খাই বনাব অ'কে তেতিয়াহ'লে বনাই থাকক এতিয়া আমি যাওঁ ঘৰত আৰু ধুনীয়াকৈ সাজিছে চাহৰ কাৰণে আৰু এতিয়া কেক কাটিব আৰু মই কি কৰি আছোঁ ৰ'ব দেখাই আছোঁ প্লেটখিনি মোক চাই থাকিব দিছে চাই থকাৰ দায়িত্বটো মোক দিছে কাৰণ মোক বেলেগ কাম নাই আৰু টোপনিয়ে লাগিছে কালি মই ৰাতি 1 মান বজালৈকে কেকে বনালোঁ এতিয়া আজি টোপনি লাগিছে তথাপি আপোনালোকক মই দেখাই আছোঁ আৰু দাদাকেইজনে মই কেক কাটাত ভিডিঅ' কৰিব নোৱাৰিম কাৰণ তাই লাজ কৰিব সেইকাৰণে নোৱাৰিম আৰু দেখাই আছোঁ আপোনালোকে চায়ে থাকক আৰু মোকে চাই থাকক অলপ কেক কাটব এইবাৰ কেকটো কাটি আহি আপোনালোকৰ ওচৰত লগ পাই আছোঁ ইমান বৰষুণ দিছে প্ৰসাদ দিছে মই গমেই নাপাওঁ বহুত বৰষুণ দি আছে আৰু এই সাজি আছে কেক দিছা এই মই বনোৱা কেক এই যে মামা মামী বোলে মাহী আৰু মহা এই চাওক এইকেইটা দাদা এইটো ভিতৰ দাদা এইটো গগন দাদা এইটো হৈছে মঞ্জিত দাদা আৰু এইটো হৈছে ৰাকেশ দাদা ইয়াৰে বাৰ্থডে হ'ব দে প্ৰসাদ এবাৰ খাওঁ প্ৰসাদ হৈছে মই আইতা তাত গ'লোঁ মানে আমাৰ ঘৰৰ আইতা যি বেমাৰ হৈ আছে একদম মন চন বেয়া মানে ঘৰত বেমাৰ হৈ থাকিলে ভাল নালাগে সেনেকৈ তথাপিও জন্মদিনটো পাতিছে ইমানো ভালকৈ পতা নাই সেইকাৰণে নহ'লেতো অইন বা দাদাৰ ফ্ৰেণ্ডো মাতে খাই লওঁ তাৰপিছত লগ পাই আছোঁ ভাত খোৱাৰ টাইমত লগ পাই আছোঁ কি খুৱাইছে মই আপোনালোকক দেখাম ইমান একো কৰা নাই এইবাৰ একদম চিম্পল আমাৰ মানে নহ'লে বেলেগবাৰ বহুত ভালকৈ পাতে আৰু বেলেগবাৰ আমাৰ সকলোবোৰ মানুহ থাকে এইবাৰ বহুত মানুহ নাই সেই বছৰতে ঢুকালে কিবা এনেকুৱা টাইপৰ হৈছে সেইকাৰণে মানে কম ভাইটি গ'ল ভাইটি যে সেইদিনা ৰাখি বন্ধাটো যে ভিডিঅ' কৰিব নিদিল হাতখন ভিডিঅ' কৰিছিলোঁ এতিয়া যেতিয়া ভাত খাওঁ তেতিয়া লগ পাই আছোঁ কেনে লাগিল উহা লাৰু খাই খাই আছে খা একো নাই খাওঁ খা আমাৰ ভণ্টি ইমান লাজ কৰে আমাৰ গোটেই ঘৰৰ মানুহ গোটেই লাজ কৰে বুঢ়া ব্যস্ত মইতো ব্যস্ত নহয় একে এই সাজি আছোঁ এইবাৰ আমাৰ স্পেচিয়েল বস্তুটো উহা লাৰুটোৱে মেইন আমাৰ মামা মামী আহি গেল এই পনীৰ আনিছে খুৰী ভণ্টি চানা 3 hours later. এতিয়া আমাৰ ৰাতিৰ পাৰ্টি মানে মোক আনি দিছে চিকেন পকৰা নহয় চিকেন ললিপপ খাওঁ বহুত টেষ্টি এই হৈছে গাহৰি আজি গাহৰিৰ চৰ্বিখিনি নাই
গাহৰিৰ চৰ্বিখিনি নাই আজি তাৰপিছত এই আলু ভাজি আছে আমাৰ দাদা এই পিঁয়াজ মাংসখিনি ৰেডি হ'লে আপোনালোকক দেখাই আছোঁ আজি গাহৰিখিনিৰ চৰ্বি নাই অলপ অলপ আছে বেছি নাই এই চাওক গাহৰিৰ মাংসখিনি হৈ গৈছে আৰু ইয়াতে মই ভাতখিনি বহাই দিছোঁ আৰু ইয়াতে আলু ভাজি আৰু দুপৰীয়া কিবা কিবি আছে আজি আৰু ভিডিঅ'টো বহুত দীঘলীয়া নকৰোঁ আপোনালোকৰ মানে কোনে কোনে গাহৰি খাইনো ভাল পায় মোক জনাবচোন কমেণ্ট কৰি আৰু মই বাৰু গাহৰি বৰ বেছি ভাল নাপাওঁ কিন্তু আজি খাম ভাবিছোঁ ভিডিঅ'টো পুৰা 24 ঘণ্টা কৰা যেন হৈছে কাৰণ মই কালি এনেকুৱা টাইমৰ পৰা এনেকুৱা নহয় 8:30 মানৰ পৰা ষ্টাৰ্ট কৰিছিলোঁ আৰু আজি এতিয়া 9:30 বাজিছে আৰু আজি এতিয়াহে শেষ কৰিম যদি ভিডিঅ'টো চাই ভাল পায় তেতিয়াহ'লে লাইক কৰিব কমেণ্ট কৰিব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰিব যদি ভাল পায় আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব প্লিজ আপোনালোকে যেতিয়া মই ভিডিঅ'বোৰ চাই মোৰ বহুত ভাল লাগে আৰু যেতিয়া ধুনীয়া ধুনীয়া কমেণ্ট দিয়ে তেতিয়া আৰু বেছি ভাল লাগে থেংক ইউ